ক্ৰিয়েশ্যনৰ আৰু এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে বিশ্বকৰ্মা পূজা, গতিকে বিশ্বকৰ্মা পূজা বুলিয়ে মেখেলা চাদৰ এযোৰ পিন্ধি ল'লোঁ আৰু ঘৰতে আৰু শৰাই দিম আৰু গাড়ীখন ধুইছে দেউতাই। গাড়ীখনতো অলপ পূজা চূজা কৰিম আৰু এনেই জাষ্ট ঘৰতে নিয়মটো কৰিম আৰু বাকী বেলেগ বিশেষ একো ডাঙৰকৈ নাপাতোঁ আৰু এইবাৰতো ক'তো যোৱাও নহয় কৰোণাৰ কাৰণে। বাকী গতিকে ঘৰতে জাষ্ট এনে শৰাই এখন দিম আৰু ভগৱানক, আৰু গাড়ীখনত এনে অলপ পূজা কৰিম। চাই থাকক ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজি দিনত দুপৰীয়া মই খিচিৰি বনাম। কেনেকৈনো খিচিৰি বনাওঁ আপোনালোকক দেখাম, বলক। পূজা ভাগ এনেদৰে অলপকৈ আৰু ঘৰতে সাধাৰণকৈ পাতি থৈ দিলোঁ। বহুত বেছি বিশেষ একো নাই কৰা। শৰাই এখন আগবঢ়াইছোঁ। গাড়ীখনত এয়া পূজা কৰিবলৈ নিব ওলাইছোঁ। মা আৰু ত্ৰিশো আহিছে। সি যে নিজে নিজে চিৰিৰ পৰা নামে। গাড়ীত চাকি দি আৰু শৰাইখিনি পাতাও হৈ গ'ল। এতিয়া খানাৰ ফালে যাওঁ। এতিয়া দুপৰীয়াটো খিচিৰি বনাম বুলি কৈছে আপোনালোকক। কেনেকৈ বনাওঁ চাই থাকক। এতিয়া বলকচোন চাওঁ আমাক খিচিৰিখিনি বনাবলৈ কি কি লাগিব। খিচিৰিখিনি বনাবলৈ লাগিব আমাক মুগ দাইল আৰু মচুৰ দাইল। ইয়াতে মই মুগ দাইল 1.5 কাপ লৈছোঁ আৰু মচুৰ দাইল 1 কাপ লৈছোঁ। গোটেইখিনি মই ভালদৰে ধুই পানীখিনি শুকুৱাই লৈছোঁ। ৰঙালাও আৰু আলু কাটি লৈছোঁ। গাজৰ, বিলাহী আৰু আদা এটুকুৰা লৈছোঁ। এতিয়া মই গেছত এখন কেৰাহী বহাই লওঁ আৰু কেৰাহীখন গৰম হ'বলৈ দিম। কেৰাহীখন গৰম হোৱাৰ পিছত মই দাইলখিনি ইয়াতে দি দিম আৰু দাইলখিনিৰ পৰা ধুনীয়া এটা গোন্ধ ওলোৱালৈকে আমি ভাজি লওঁ। দাইলখিনি এনেদৰে ভাজি ভাজি যেতিয়া এটা সুন্দৰ সুগন্ধ ওলাব তেতিয়া আমি নমাই দিব লাগিব। এতিয়া মই আদা টুকুৰা এনেদৰে খুন্দি লৈছোঁ। আপোনালোকে পটাত নাইবা মিক্সিতো বটি ল'ব পাৰে। মই এনেদৰে খুন্দিয়ে লৈছোঁ। এয়া চাওকচোন, চিজ একদম টিভি চোৱাত বিজি। শুনো 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 দেহা এইফালে চোৱা, গমে নাপায়। এয়া মোৰ মচুৰ দাইলখিনি ভজা হৈ গ'ল। মচুৰ দাইলখিনিৰ পৰা ধুনীয়া এটা সুগন্ধ ওলাইছে। এইখিনিতে আমি এইখিনি নমাই ৰাখিম আৰু আমি গেছত এটা কুকাৰ বহাই দিম।
মই কেৰাহীটো বনাওঁ কেতিয়াবা কিন্তু মই আজি কুকাৰতে বনাইছোঁ। কুকাৰত বনাইছোঁ যদিও মই কুকাৰত ঢাকনি নলগাওঁ আৰু কুকাৰটো গৰম হ'লে তাত মই তেল দি দিছোঁ, জিৰা, শুকান জলকীয়া, তেজপাতো একেলগে দি দিছোঁ আৰু এইখিনি অকণমান লৰাই তাত একেলগে আদাখিনিও দি দিছোঁ। আদাখিনিৰ পৰা কেঁচা গোন্ধ যোৱালৈকে আমি অকণমান ভাজি ল'ম। এতিয়া মই তাত কাটি লোৱা পাচলিখিনি দি দিছোঁ। গোটেইখিনি পাচলি মই একেলগে দি দিছোঁ আৰু পাচলিখিনিও 2-3 মিনিট এনেদৰে ভাজি ল'ম। পাচলিখিনি 2-3 মিনিট ভজাৰ পিছত তাত আমি মচুৰ দাইল আৰু মুগ দাইলখিনি যোগ কৰি দিম। মচুৰ আৰু মুগ দাইলখিনি আমি আগতে ভাজিয়ে ৰাখিছোঁ, গতিকে বেছি ভাজিব নালাগে দাইলখিনি। এনে 1 মিনিটমান সময় আমি ভালদৰে মিহলাই দিম, লৰাই, আৰু এইখিনি মিহলোৱা হ'লে আমি তাত চাউলখিনি যোগ কৰি দিম। চাউলখিনি মই আগতেই ধুই ৰাখিছিলোঁ। চাউলো মই 1 কাপমান দিছোঁ। দাইলতকৈ চাউলৰ পৰিমাণটো কম হ'ব লাগে, তেতিয়া খিচাৰীৰ সোৱাদটো ভাল হয়। মই ইয়াতে নিমখ আৰু হালধি আন্দাজমতে যোগ কৰি দিছোঁ আৰু ভালদৰে মিহলাই দিছোঁ। আমি পাচলিখিনিও আগতে ভাজি লৈছোঁ, দালিখিনিও আগতে ভাজি লৈছোঁ, গতিকে আৰু বেছি ভাজি থাকিব দৰকাৰ নাই। এইখিনিতে আমি পানী দি দিম। পানী মই 1.5 লিটাৰৰ জোখেৰে দিছোঁ। পানীখিনি দি গোটেইখিনি এবাৰ লৰাই দিম। এয়া মই লৰাই দিছোঁ। আমাৰ এইখন খিচাৰীখন হওঁতে প্ৰায় 45 মিনিটমান সময় লাগে। আৰু এতিয়া গেছৰ চিমটো হাই কৰি আমি এইখিনি উতল আহিবলৈ দিম। এয়া চাওক, আধা ঘণ্টামানৰ পিছত আমাৰ দালি আৰু চাউল সিজিছেই প্ৰায়। আৰু 15 মিনিটমান সময় আমি ৰাখিব লাগিব গেছৰ ওপৰত। এনেদৰে গেছৰ ওপৰত হাই ফ্লেমত ৰাখিছোঁ যাতে পানীখিনি অলপ শুহি যায়। 15 মিনিটমান পিছত নমাবৰ হৈছে আমাৰ, আৰু নমোৱাৰ আগে আগে আমি ইয়াতে 1 চামুচ গৰুৰ ঘিউ যোগ কৰি দিম। গৰুৰ ঘি দিয়াৰ পিছত খিচাৰীৰ সোৱাদটো খুব বাঢ়ি যায়। আৰু ঢাকনি লগাই দিছোঁ আৰু গেছ বন্ধ কৰি দিছোঁ। হেল্ল' গাইজ, মোৰ বনোৱা হৈ গ'ল। এতিয়া মই ইহঁতক মাতিবলৈ যাওঁ। ইহঁত গোটেইকেইটা ওপৰত আছে। গোটেইকেইটা নাই, দেউতাক গা ধুব দিছোঁ, দেউতাই গা ধুই আছে। আৰু বাকী মা আৰু আমাৰ ড্ৰেছ ওপৰত আছে। ইহঁতক মাতি লৈ আহোঁ। এয়া মোৰ বিশ্বকৰ্মা পূজাৰ খিচিৰি থালিখন ৰেডি হৈ গ'ল। খিচিৰি, বেঙেনা ভাজি আৰু কেপচিকাম বেচনেৰে ভাজিছোঁ। এনেদৰে খালোঁ আজি। খুব সোৱাদ হৈছিলে খিচিৰিখিনি। আপোনালোকে কি কৰিলে বিশ্বকৰ্মা পূজাত জনাব কমেণ্টত। এতিয়া যিহেতু বাহিৰত যাবই নোৱাৰি পূজা বুলি, আৰু ঘৰতে এনেদৰে বনাই খালোঁ। হেল্ল' গাইজ, খিচিৰি খালোঁ আৰু এতিয়া চব খুৱাই থৈ দিওঁ। ময়ো অলপ ৰেষ্ট লওঁ। বাকী আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই।